মানে তোৰ ফেভাৰিট কি বস্তু এনেই খাবলৈ পৰা মানে যিবিলাক বস্তু এটাতকৈ অধিক খাব পাৰি মানে খুব দিলে খাই থাকিম তেনেকুৱা বস্তু কি আছে ম'ম' খালী পেটত ম'ম' কেইটা খাব পাৰিবি খালী পেটত ম'ম' কেইটা খাব পাৰিবি এনেই মেক্সিমাম বা মিনিমাম তেনেকৈ এটা অনুমানিক 20টা সঁচাকে খালী পেটত 20টা ম'ম' খাব পাৰিবি যদি নোৱাৰ 20টা মই যদি কওঁ অকল এটাহে পাৰিবি তেতিয়া হা নোৱাৰ চেলেঞ্জ এটাতকৈ যদি বেছি খাব পাৰ নহয় যিমান খাওঁ মই পইচা দিম একো নাই তোৰ ইচ্ছা মতে মই কৈ দিম ম'ম' এটাতকৈ বেছি খাব নোৱাৰো কেলে কওঁ কওনে তই যে খালী পেট হৈছে ন পেটবোৰ টোটেলি খালী হয় নাই খালী পেটত যেতিয়া তই ম'ম' 1 প্লেট ল'বি তেতিয়া এটা ম'ম' খালী প্ৰথম ঠিক আছে নেক্সট ম'ম'টো খাব লওঁতে পেটটো খালী হৈ নাথাকিব না অলৰেডি এটা পেটত খালী ম'ম' সোমাই গ'ল না পেটত এটা এইটো পেট কেনেকৈ খালী হ'ব তই খালী পেটত কেনেকৈ ম'ম' হ'ব এটা খাই নহয় নাই অকল খালী পেটত অকল এটাই বস্তু খাব পাৰি ম'ম' হয় না নহয় যিকোনো বস্তু আৰু ম'ম' হওক পপ হওক যিকোনো বস্তু হয় নাই থেংক ইউ Oh, no, 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 no. Ay, oh,